আমাৰ কাৰ্বি আংলঙৰ ঘটনা হৈ গ'ল। আমাৰ অসমীয়া ল'ৰাজন যিটো নাটকীয় হত্যা কৰিলে, নৃশংসভাৱে হত্যা কৰিলে, সেই হত্যাক আমি আমাৰ যিটো ইউটিউব চেনেল আছে আছাম এক্সাইটমেণ্ট, সেই চেনেলটোৰ তৰফৰ পৰা আমি তীব্ৰভাৱে আমি প্ৰতিবাদ কৰিছোঁ। আৰু আমি চেনেলটোৰ তৰফৰ পৰা আমি 1 মিনিট মৌনতা অৱলম্বন কৰিছোঁ। আমি মৌনতা টাইম কৰিছোঁ, 1 মিনিট মৌনতা অৱলম্বন কৰি। তোমাৰ কথা দাদা এইফালে হেৰি প্ৰাকৃতিক দৃশ্য আছে নে? ভাল পাহাৰ কিবা কিবি এইফালে আছে ভাল জেগা নে? ভাল জেগা ঠিক আছে। এই মাত্ৰ চলিটো আছে কোননো চিন পা নেকি? চিন নাপাওঁতো চলি দেখোন খোপা ধৰা পায় ন? এই খোপা ধৰা হ'ব পাৰে। এই লগকেইটাক ফোন কৰিছোঁ। এই দিন দিপৰে ৰ হেল্ল' এইফালে এই আমাৰ যোনে এইফালে নদী ঘাটত দুটা ল'ৰা গেছি দেখোন। কৰবা আছনে বাগে গেলি এই আমাৰ এই উপচুত ভাই সুন্দৰ পৰিৱেশ বে। ও পক্ষী পক্ষী ৰৈ যা ৰে, ও পক্ষী ৰৈ যা রে। ও ভাইজান কি পাহাৰ প্ৰাকৃতিক দৃশ্য কি ধুনীয়া লাগিছে ইমান ধুনীয়া দৃশ্য মই দেখা নাছিলো। এই পাহাৰখনৰ ওপৰত এটা গান লিখি দিওঁ নেকি? গান লিখি দিওঁ। পাহাৰৰে ধুনীয়া ছোৱালীজনী ঐ গদা পানী ময়ো ধুতি তায়ো ডালিনী। চলতে গেছি ফোন করলে মই আই বের চিন পাও এটা কামে লতা মি রকম নিশ্চয় খোপাই ধরা আছে শুনি গেল পানী খাব লাগছিলে মই পানী খাইম বলা পানী খাবি কি ও ইবি গাঁও দম বহুত মানুহ আছে চলা হইলে ধর চলা কৰি এই বেলা শুনি কেন করে শুনি এই ভাই দৌড় তেল পিলিকে আছে You were the shadow to my life. কি হৈছে ইয়াতে কি হৈছে এই সাইডা এই তোমার ঘর কোত অসমৰ কি হৈছিল? আমি সিঙ্গাৰ আমি জায়গা চাব আহিছো হয় নেকি? আমাক ইয়াতে আপোনালোকে কি কৰিব আহিছিলে? ইয়াতে আপোনালোকে কি কৰিব আহিছিলে? কেমেৰামেন আমাৰ দেখাব লাগে, আমি লাইভ দেখাইছো, আগে আহিব লাগে কেমেৰামেন। আমি জায়গা চাব আহিছিলো, আমাক ইয়াতে এনেকে আমি নগাঁও পাইছো। কি যাব আহিছিলে? নামটো কি? আপোনাৰ ৰাজ্য আৰু এওঁৰ নাম কি? দীপ। এওঁতো অৱস্থা বেয়া। এওঁৰ কি হৈছে? দুজনক আমি দুজন কৈদি কৰ্ত কৈছে স্পটত এওঁলোকে মাৰিছে নাম নাম আৰু তোৰ কি নাম? এতিয়া আমি এতিয়া বৰ্তমান আপোনালোকে
আগে এই ধৰতে এওঁলোকক 108 মাতি কেনে লৈ যোৱাৰ ব্যৱস্থাটো কৰিব লাগে আগে আপোনালোকে এইটো দায়িত্ব আপোনালোকৰ দায়িত্ব আছিল লৈ যোৱাৰ ব্যৱস্থা এজন জিন্দা আছে এতিয়াও হেৰি আছে এজন আমি মৃত্যু হোৱা বুলি শুনা পাইছো গম পাইছো ইয়াতে মানে পাখা ভাঙা চকত মানে দুজন মানে মৃত্যু হোৱা অৱস্থা সিহঁতক মানে হেৰি বুলি কৈ কেনে কোপে ধাবা বুলি কৈ কেনে বহুত মানে আজি আমি দৰ্শক দেখাব বিচাৰিছো যে দুজনক আমি এটাক কৰিছো ইয়াতে শিল্পী দুজন আমাৰ জাগা চাব আহিছিল আমাৰ প্ৰাকৃতিক দৃশ্য চাব আহিছিল যি দৃশ্য চাবতে আমাৰ লোকেল স্থানীয় ৰাইজে খোপা ধৰা বুলি তেখেতলোক ইতিমধ্যে এজন মৃত্যু হৈছে আৰু এজন অৱস্থা সংকটজনক আমি গম পোৱা মতে লগতজনৰ অৱস্থা বেয়া আৰু ইয়াৰ পাছপোৰ্ট দেখা পাইছে এই পাছপোৰ্টত আমি দেখা পাইছো ইয়াৰ ৰাজু বৰুৱা গুৱাহাটীৰ পৰা আহিছিল এতিয়া আমি নিশ্চিতভাৱে তথ্য গম পাইছো যে গুৱাহাটীৰ পৰা আহিছিল ৰাজু বৰুৱা আৰু এই লগতজনৰ আহিছে এইটো দীপ কুমাৰ এও মানে গুৱাহাটীতে ঘৰত দুজন গুৱাহাটীৰে শিল্পী আমি মানে এওঁলোকক আইডেণ্টিফাই কৰিলো এওঁলোক অসমীয়া হয় এওঁলোকক আমাৰ মানে নীৰৱে হত্যা কৰা হ'ল হানিখুচি স্থানীয় ৰাইজে এতিয়া আমি এম্বুলেঞ্চ আহি আছে এম্বুলেঞ্চ লৈ যোৱা হ'ব আৰু দুজন আমি হেৰি মানে আসামিক কয়ত্ব কৰিছে পুলিচে দুজন সক্ষম হৈছে আমি দেখুৱাবলৈ অনুৰোধ জনাইছো কেমেৰাত এই দুজন কৈ দিয়ক আপোনালোকে কিহৰ কাৰণে মাৰিছিলে এই দুজনক আপোনালোকে খোপা ধৰা বুলি ভাবিছিল নেকি খোপা ধৰা হৈছে আপোনালোকে ইয়ালোকেতো অসমীয়া বুলি কৈছে আমি অসমীয়া আমাক নামাৰে বুলি কৈছিল আপোনালোকে শুনা পোৱা নাছিল নেকি নাই আপোনালোকে এনেকুৱা হত্যা কৰে নেকি মানুহক খোপা ধৰা বুলি আপোনালোকে তো চাই ল'ব লাগে না এওঁলোকে প্ৰাকৃতিক দৃশ্য চাব আছে আপোনালোকে এনেকৈ গম নাপায় নেকি মানুহৰ হেৰিত নপৰে এওঁলোকে আচলতে জানৰ দৰে হত্যা কৰিব লাগে দুজন শিল্পী আমাৰ অসমৰ শিল্পী দুজন হেৰি কৰি পেলালে আমি এতিয়া আমাৰ ওচৰত আমাৰ আমি দুইষাৰ ক'বলৈ অনুৰোধ জনাম এই ঘটনাটোৰ বিষয়ে আপুনি দুইষাৰ কৈ দিয়ক আমাৰ ৰাইজৰ ওপৰত এই ঘটনাটো মানে মই সম্পূৰ্ণ তদন্ত কৰিলো সিহঁতৰ মানৱিকতা পালো সিহঁতে আচলতে ফুৰিব আহিছিল আৰু সিহঁতে ছিংগাৰ হয় সিহঁতৰ চুলিবিলাক দীঘল আৰু যিহেতু অসমত এটা সংঘটিত হৈছে ঘটনা এটা খোপে ধৰাক লৈ সিহঁতে খোপে ধৰা বুলি আচলতে স্থানীয় ৰাইজে মাৰিলে আৰু মই দুজন সিহঁতক মানে হেৰি কৰিছো গ্ৰেপ্তাৰ কৰিছো আৰু বাকী তদন্ত চলাইছো পিছত কম আপোনালোকে ইমান দেৰিকৈ আহিলে যে আপোনালোকে অলপ আগত আহিলে যে এওঁলোকক বাচাব পাৰিলে মাৰপিটৰ পৰা হেৰি কৰিব আপোনালোকে দেৰি হোৱা নাই নেকি আহত দেৰি একচুৱেলি হোৱা নাই কাৰণ স্থানীয় ৰাইজে আমাক বহুত দেৰিকৈ জনাইছে আমি 24 ঘণ্টা আমি ৰাইজৰ পক্ষতে আছো কিন্তু ৰাইজে আমাক মানে ৰিজাল্টটো হেৰি কৰি দিছে ইয়াত মানে আমাৰ কোনো আৰক্ষী বিভাগৰ কোনো দায়ী নাই হয় আচলতে আমি অসমবাসীক জনাব বিচাৰিছো যে আজি যি খোপা ধৰা নামত মানে অপপ্ৰচাৰ হৈছিল ছ'চিয়েল মিডিয়াত ফেচবুকতে হওক হোৱাটছএপতে হওক এই অপপ্ৰচাৰৰ ভিত্তিত এই ৰাইজৰ মানে গোটাই ৰাইজখনে এটা মানে ভুল হেৰি হৈছিল আতংক হৈছিল যে ইয়াতে কোনোবা খোপা ধৰা আহিব আৰু চলি পুলি লৈ যাব দাঙি বা গাড়ীত ভৰাই নিব সেই আশংকাত এই দুজন ল'ৰাক আজি হত্যা কৰা হ'ল এজনৰ অলপ চুলি দীঘল কাৰণ তেওঁ শিল্পী মানুহ চুলি তেনেকৈ ৰাখে আমাৰ জুবিনৰ চুলি ঘূৰাই কেতিয়াবা দীঘল কৰে শিল্পী মানুহ চুলি দীঘল হয় এওঁলোকৰ এনেকুৱা আজি হত্যা কৰা হ'ল নিৰীহভাৱে আচলতে এওঁলোকক গুৱাহাটীত ঘৰ বুলি চিনাক্ত কৰা হৈছে আমি কেমেৰামেনে দেখাইছে এওঁলোকত আমাৰ লাইভ টেলিকাষ্ট চলি আছে নিউজ 24 আৱাৰ্ছ আমাৰ আমাৰ হেৰি চলিছে কম বয়সৰ ল'ৰা আছিলে আচলতে খুব প্ৰতিভা ল'ৰা আছিল এওঁলোকে এজন মানে খুব ধুনীয়া ল'ৰা আছিল এওঁলোকে প্ৰাকৃতিক দৃশ্য চাব আহিছিল আজি প্ৰাকৃতিক দৃশ্য চাই আজি ঘূৰি যাব নাপালে এনেকুৱা মানে বাটত নিয়তিয়ে হাৰ মানিলে তেওঁলোকৰ মৃত্যু হ'ল আমি যোৱাকালি যিটো কাৰ্বি আংলং পাহাৰত যিটো হেৰিত হৈ গ'ল ঘটনা সেই ঘটনাটো লৈ আমি এটা ভিডিঅ' বনাইছোঁ যে আচলতে খোপা ধৰা নামৰ বস্তু একো নাই অসমত বুলি নহয় ক'তো নাই এইটো আমাৰ অসমৰ মানুহ এটা কুসংস্কাৰ এইটো আমি মানে বিশ্বাস কৰিব নালাগে এইটো ফেক নিউজ আচলতে ছ'চিয়েল মিডিয়াতো এইটো নিউজ ভৰি পৰিছে ফেচবুকতে হোৱাটছএপত এনেকুৱা ধৰণৰ কোনো নিউজ নাই খোপা ধৰা বস্তু কোনো নাই আচলতে এনেকুৱা এটা ভুল নিউজ দিছে যাৰ ফলত আজি আমি কাৰ্বি আংলঙত এনেকুৱা দুজন ল'ৰা হত্যা কৰা হ'ল সেই ভিত্তিত আমি আজি ভিডিঅ'টো বনাইছোঁ আমি মেছেজ দিব বিচাৰিছোঁ অসমবাসীক যাতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ মানে ফেক নিউজত বিশ্বাস কৰি এনেকৈ মানুহক যাতে হত্যা নকৰে খোপা ধৰা বোলা বস্তুটো এনেকুৱা কোনো নাই আচলতে ক'ৰবাত যেনে চুলি দীঘল কিবা দেখা পায় তেনেহ'লে স্থানীয় ৰাইজক জনাব বা ভালকৈ সোধ কৰি ৰাখি থৈ দিব এনে মাৰপিট কৰিব নালাগে আমি সেইটো ভিত্তিত আমি মেছেজটো দিব বিচাৰিছোঁ অসমবাসীক আমি সেইটো ক'ব বিচাৰিছোঁ যদি ইয়াত কিবা ভুল ভ্ৰান্তি হয় আৰু মই এটা কথা ক'ব বিচাৰিছোঁ আৰু যাতে কোনেও ছ'চিয়েল মিডিয়াত এইবোৰ নিদিয়ে এইবোৰ ফেক নিউজ নিদিয়ে কাৰণ এই ফেক নিউজৰ কাৰণে আজি এই দুজন ল'ৰাৰ অসমীয়া দুজন ল'ৰাৰ হত্যা হৈ গ'ল চ' আমি এইখিনি ক'ব লাগে আমি বেলেগ নকওঁ আমি দুখ অনুভৱ কৰি আমি এইটো ভিডিঅ' বনাইছোঁ আমি যেতিয়া আপোনালোকে চাওক এইটো ভিডিঅ' কেনে লাগে আৰু আমাক জনাব যদি ভাল লাগে আমাক কমেণ্ট কৰিব